নমস্কাৰ আজি আপোনালোকক সকলোকে একুৱা হবি তেজপুৰলৈ স্বাগতম। মই আজি পুনৰবাৰ উপস্থিত হৈছোঁ শৌখিন একুৰিয়ামত। এয়া মোৰ সন্মুখত আছে বিশ্বজিত দা। বিশ্বজিত দালৈ নমস্কাৰ। আজি বিশ্বজিত দাৰ দ্বিতীয়খন দোকানৰ যি ফিছ কালেকশ্যন আছে আৰু ড্ৰাই আইটেমবোৰ আছে এইবোৰ চাবলৈ চেষ্টা কৰিম। সোমাই আহিছোঁ। প্ৰথমে সোমাই দেখিছোঁ এটা টেং। ইয়াত কি আছে ক'বচোন বিশ্বজিত দা? ৰেড কেপ ওৰেণ্ডাৰ হয় আৰু ৰেড ওৰেণ্ডাৰ। ৰেড ওৰেণ্ডাৰ আৰু ভাল সাইজৰ, লাৰ্জ সাইজ আৰু এইটো চাগে অলপ আপগ্ৰেড হয়। আপগ্ৰেড হয় লোকেল বডি হয়। হয় লোকেলটো নহয় মই দেখাত। শৰ্ট বডি হয়। হয় ঠিক তাৰ তলতে আৰু এটা টেংক আছে। ইয়াত কি আছে মাখন দা? সোবাংকি গোল্ড হয়। এইটো লোকেল ভেৰাইটি হয়, বৰ কষ্টলি নহয়, বহুত এক্টিভ ফিছ হয়। এক্টিভ সোবাংকি গোল্ড আছে। এইখিনি কিমানমান ডাঙৰ হ'ব? এইটো আপ টু 2 ফিটলৈকে হৈ যায়। 2 ফিটলৈকে হৈ যায়। ইফালে আগবাঢ়ি আহিছোঁ। ইয়াতো বহুত ধুনীয়া ধুনীয়া কেইটামান গ'ল্ড ফিছ দেখিছোঁ। ক'বচোন ইয়াৰ বিষয়ে। এইটো ব্লেক মুন গ'ল্ড ফিছ। ব্লেক গ'ল্ড ফিছ বুলিও কয়। হয় ৰেড কেপ গ'ল্ড ফিছ, ৰেড ওৰেণ্ডাৰ মিডিয়াম সাইজ। মিডিয়াম সাইজ ন? মিডিয়াম কেইবাটাও আছে ভেৰাইটি, 3টা ভেৰাইটি আছে ইম্পৰ্টেড ন এইখিনি। ইহঁতৰ জেনেৰেল আমাৰ লোকেল গ'ল্ড ফিছটোতকৈ চাগে অলপ ডিফাৰেঞ্চ আছে ন? দামৰ লগতো কালাৰতো আৰু মানে চাৰ্ভাইভেলতো সিহঁতৰ ভাল। চাৰ্ভাইভ বহুত ভাল, ইহঁতে লাষ্টিং বহুত ভাল কৰে। কিন্তু গ'ল্ড ফিছ কৰিলে এটা কথা হয় কি তাৰ ফিল্টাৰেশ্যনটো ভাল লাগে। গ'ল্ড ফিছৰ কাৰণে ফিল্টাৰেশ্যনটো মানে ইম্পৰ্টেণ্ট কথা। মষ্ট ইম্পৰ্টেণ্ট ফিল্টাৰেশ্যন। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া গ'ল্ড ফিছ লাগিলে আপোনালোক শৌখিন একুৰিয়ামত আহিব পাৰিব। তাৰ ওপৰতে আৰু এটা বহুত ধুনীয়া গ'ল্ড ফিছৰ কালেকশ্যন। এইটো লাৰ্জ সাইজৰ একদম ওৰাণ্ডা গ'ল্ড ফিছ। আৰু এটা এক পিছে আছে, এইটো শেষ হৈ গ'ল। এইটো পাণ্ডা গ'ল্ড ফিছ আমাৰ সন্মুখত আহিছে। পাণ্ডা গ'ল্ড কি ধুনীয়া আৰু একদম এক্সটিক ভেৰাইটি হয়। ইয়াৰ চাগে প্ৰাইজো অলপ লোকেলতকৈ কষ্টলি হ'ব। অলপ বেছি ডিফাৰেঞ্চ থাকে। এইটো ইহঁতৰ লাৰ্জ চাইজ নে ইয়াতকৈ ডাঙৰ? ইয়াতকৈ ডাঙৰ হ'ব ন? জাষ্ট ডাবল হ'ব। এইখিনি বহুত ধুনীয়া কালাৰৰ আহিছে, সকলোৱে চাওক। ঠিক তাৰ কাষতে আৰু এটা গ'ল্ড ফিছৰ ছেকশ্যন আছে। একেলগে গ'ল্ড ফিছটো কভাৰ কৰি লৈছোঁ। এইটো আগত দেখুওৱা গ'ল্ড ফিছতকৈ অলপ ডাঙৰ চাইজটো ডাঙৰ আৰু অলপ ৰেড কেপো আছে। এইটো ৰেড কেপ আৰু এটা হেৰিও আছে, ৰুইকেন আছে। ৰুইকেন এইটো ইম্পৰ্টেড ৰুইকেন হয়। বহুত এক্টিভ, বহুত ধুনীয়া মাছ। এতিয়া দেখিবলৈ পাইছে অন্য এটা টেংক। তাত বহুত ধৰণৰ কালাৰ টেট্ৰা আছে। চাওকচোন কি ধুনীয়া লাগিছে টেংকটো দেখিবলৈ। ইয়াত কেইটা কালাৰৰ টেট্ৰা আছে কওকচোন? ইয়াত মোটামুটি এতিয়া 4টা কালাৰ আছে। 4টা কালাৰ আপোনাৰ ওচৰত এভেইলেবল আছে ন? তাৰপিছত ৰেড, পিংক, পাৰ্পল আৰু গ্ৰীণ, য়েলো, এই 4টা কালাৰ। 4টা মানে ৰেড আৰু ৰজিটো মিক্স আছে। হয় দেখিবলৈ পাইছে, বৰ ধুনীয়া লাগিছে টেংকটো। আমি কালাৰ টেট্ৰা টেংক এটা কেনেধৰণে ছেট আপ কৰিম এইটো চালেও দেখা পাব। কি ধুনীয়া লাগিছে, চিম্পল ৰাখিছে, বিয়াৰ বটম, এটা ফিল্টাৰ ইউজ কৰিছে, কিন্তু মাছখিনি কি ধুনীয়াকৈ আছে একেলগে। ঠিক তাৰ কাষতে আমি আগবাঢ়ি যাবলৈ ওলাইছোঁ। আছে এটা সৰু সৰু অস্কাৰ ফিছ ন? এইখিনি অস্কাৰৰ কি ভেৰাইটি আছে ইয়াতে? ইয়াতে এলবাইনো আছে, এলবাইনো অস্কাৰ আৰু টাইগাৰ অস্কাৰ বেবী আছে ন? আৰু কপাৰো এটা নে দুটা আছে। হয় এইখিনি আহি পাইছেহি চাগে, এক্লিমেশ্যন প্ৰচেছত আছে, সেইকাৰণে অলপ ফাষ্ট মুভিংটো দেখিবলৈ পোৱা নাই। এইখিনি কিমানমান হ'ব চাইজটো? এইটো 4 to 5 ইঞ্চ আছে। 5 ইঞ্চ আছে ন? এই কপাৰটো হোৱাইট এইটো কপাৰ নহয়, এইটো এলবাইনো হয় ন? পুৰা পিয়'ৰ এলবাইনো ন? বৰ ধুনীয়া লাগিছে চাব সকলোৱে। কালাৰ যেতিয়া আহিব আৰু ভাল লাগিব, বডি প্ৰিণ্ট আহি যাব তাত। হয় এইখিনি এক্সটিক ভেৰাইটি নে আমাৰ লোকেল ভেৰাইটি? লোকেল ভেৰাইটি ন? ঠিক আছে, ধন্যবাদ। দেখিবলৈ পাইছোঁ অন্য এটা টেংকত মাখন দাৰ ওচৰত দেখাত ক্লাউডি যেন লাগিছে, আচলতে ক্লাউডি নহয়। ইয়াত থকা বিগ চাইজ সোবাংকিয়ে দেখিছেনে আপোনালোকে কেনেকৈ এগ লে কৰি থৈছে? দেখিছে নহ'লে কেইবা হাজাৰ এগ লে কৰিছে, বহুত এগ লে কৰিছে। তাৰে অলপ খাই দিছে চাগে ন? লগত বেলেগো আছে। মই বিশ্বজিত দাক ছাজেষ্ট কৰিম যদি পাৰে মেল ফিমেলটো কনফাৰ্ম কৰি যাতে এগখিনি হেজ কৰিবলৈ চেষ্টা কৰে। ভাল লাগিছে, এটা আনকমন দৃশ্য আমাৰ সন্মুখত। চাওক মই জুম কৰি দেখাইছোঁ এগবিলাক। এইজনীয়ে হৈ চাগে ন ফিমেলজনী? বৰ ধুনীয়া লাগিছে চাবলৈ। একেলগে আছে মেল ফিমেল। এনিভিয়াছ প্লেণ্টৰ এটা সৰু স্মল ছেটআপ দেখাইছে। ইয়াতে গাপ্পি ফিছবিলাক আছে আৰু নিয়ন টেট্ৰা আছে। নিয়ন টেট্ৰা আছে ন? নিয়ন টেট্ৰাৰ প্লেণ্টেশ্যন বহুত ভাল লাগে। হয় বহুত ধুনীয়া ছেটআপ, বৰ ধুনীয়া লাগিছে। চকুত পৰা নাই। হয় এইবোৰ বৰ কালাৰফুল হয় ৰাতি আৰু বৰ ধুনীয়া। হকি ষ্টিকো আছে। ইয়াত ভেৰাইটিজ ধৰণৰ গাপ্পি, ইম্পৰ্টেড গাপ্পি চাগে ন এইখিনি? কোপৰা গাপ্পি,
প্লাস এই ব্লু গাপ্পি রেড গাপ্পি মিক্স আছে ব্লু কোবরা মিক্স আছে ন ৰেড গাপ্পিও আছে বাটাৰফ্লাইও আছে ইয়াৰ লগত কোনটো বাটাৰফ্লাই পিছফালে ফিন পেটা বাটাৰফ্লাই এইটো আমি দেখাবলৈ সক্ষম হৈছো বৰ ধুনীয়া লাগিছে এনেকুৱা ধৰণৰ এক্সোটিক গাপ্পি সকলোৱে বিচাৰি থাকে প্লেন্টেশন টেংকৰ বাবে কাবাক যদি লাগে এতিয়া আপোনালোকে শৌখিন একুৰিয়ামত আহিলে পাব এইখিনি সোনকালে আপোনালোকে কালেকশ্যন কৰি ল'ব যিখিনি গাপ্পি হবিয়েষ্ট আছে তেওঁলোকৰ কাৰণে খুব এটা ধুনীয়া সাইজৰ আৰু ধুনীয়া কালাৰৰ গাপ্পি এভেইলেবল আছে শৌখিন একুৰিয়ামত মেল গাপ্পি এইখিনি আগবাঢ়িছোঁ ইয়াত ইম্পৰ্টেড কিছুমান অস্কাৰ ফিছ দেখা পোৱা গৈছে কি অস্কাৰ এইখিনি এইটো ৰেড ফায়াৰ অস্কাৰ বুলি কয় ফায়াৰ অস্কাৰ বা ৰেড অস্কাৰ হয় এইটো বহুত ধুনীয়া এইটো টোটেলি ইম্পৰ্টেড আৰু ইয়াক মানে কালাৰ মেইনটেইন কৰি তাৰ ফিডিংটো যদি ভাল দিয়া হয় কালাৰটো আৰু ব্ৰাইট খুব ধুনীয়া মই ওচৰৰ পৰা জুম কৰি দেখাবলৈ ওলাইছোঁ কি ধুনীয়া কালাৰৰ আহিছে এইখিনি চাওক এইখিনিও নতুন নতুন আহি পাইছে এক্লিমেশ্যন প্ৰচেছত আছে কাৰণে স্পীডটো অহা নাই এনেও অস্কাৰ বহুত ফাষ্ট মুভিং নহয় হয় আৰু মাখন দা দোকানখন ঠিক একদম টাউনৰ মাজমজিয়াতে সেইকাৰণে অলপ গাড়ীৰ চাউণ্ডো আমি শুনা পাই থাকোঁ এইখিনিতে আমি আগবঢ়াই দেখাইছোঁ চাওকচোন পেটাৰ্ণ চাওক তাৰ বডি পেটাৰ্ণ আগবাঢ়িছোঁ ইয়াতো বহুত ধৰণৰ বিভিন্ন কালাৰ আমাৰ গ'ল্ড ফিছ আছে ন অথনি আমি যিখিনি গ'ল্ড দেখিছোঁ গ'ল্ড ফিছ যিবিলাক আগত ডাঙৰ চাই তাৰে সৰু চাইজৰ মানে আপুনি এবাৰ গ'ল্ড ফিছৰ বহুতখিনি ষ্টক উঠাইছে তো তেজপুৰৰ সব শৰ্ট বডি হয় হয় আৰু সব ইম্পৰ্টেড কোৱালিটি তেজপুৰত যিসকল সদায় হয় গ্ৰাহকক গ'ল্ড ফিছৰ প্ৰয়োজন বা যোনে গ'ল্ড ফিছ ৰাখি ভাল পায় বহুত ধুনীয়া ভেৰাইটি আৰু ধুনীয়া কালাৰৰ গ'ল্ড ফিছ এতিয়া বৰ্তমান শৌখিন একুৰিয়ামত এভেইলেবল আছে আপোনালোকে আহি কণ্টেক্ট কৰিলে এইখিনি গ'ল্ড ফিছ পাব পাৰিব ইয়াৰ পৰা টেংকলৈ আগবাঢ়িছোঁ ইয়াত দেখিছোঁ বহুতো সৰু সৰু মাছ এইখিনি কি মাছ বিশ্বজিৎ দা ক'বচোন চাৰিটা ভেৰাইটি আছে হয় টাইগাৰ বাৰ্ব আছে টাইগাৰ বাৰ্ব যোনটো আপোনাৰ এই বাঘৰ নিচিনা পেটাৰ্ণ আছে ন টাইগাৰৰ নিচিনা এইটো হ'ল ৰজি বাৰ্ব হয় আমাৰ পুঠি মাছৰ নিচিনা কালাৰটো বেলেগ হয় আমাৰ লোকেল সৰু পুঠিৰ নিচিনা খালি পিছফালে এটা স্পট আছে আৰু এইটো হ'ল প্লেটি এইটো চাব যোনটো স্কিনত ব্লেক হয় আৰু কাষতে এটা ছেটআপ দেখা পাইছোঁ মলি ফিছৰ ইয়াত কি টাইপৰ মলি আছে জনাবচোন আমাক ইয়াত গোল্ডেন মলি আছে হোৱাইট মলি আছে হোৱাইটৰ দেখিছোঁ ব্লেক মলি আছে ব্লেকো আছে আৰু ৰেডো আছে ডালমেচিয়ান বা গাম্বুচিয়া মলি বুলি কয় যিটো প্ৰিন্টেড থাকে তো গাম্বুচিয়া বুলিও কয় ডালমেচিয়ান বুলিও কয় অৰিজিনেল নেম একচুৱেলি ডালমেচিয়ান নহয় গাম্বুচিয়া ন আৰু লগত এইটো মই দেখাবলৈ জুম কৰি দেখাব বিচাৰিছোঁ খুব ফাষ্ট মুভিং কৰি আছে এইটো আপোনালোকে যোনটো স্পটেড হোৱাইট তাত ব্লেক স্পট দেখা পাইছে প্লাস রেড শর্ট টেল আছে হয় মেল ফিমেল দুইটা এভেইলেবল আছে ম্যাক্সিমাম ব্রিডিং সাইজৰে আছে সব ব্রিড একদম ইজিলি ব্রিড কৰিব পাৰি আৰু প্লেন্টেশন টেংকত মলি ৰাখিলে ইজিলি ব্রিডিং হয় প্লাস ইহঁতে এলগি বিলাক খায় তাৰ কাৰণে বহুত সুবিধা হয় আমি আৰু এটা কথা গম পালোঁ মলিয়ে এলগি খোৱাটো সহায় কৰে আমাৰ ফিছ টেংকত আমি ব্লেক জম্বো সাইজ মলি দেখা পাইছোঁ এইখিনি সব ফিমেল নেকি বাৰু এইবিলাক ম্যাক্সিমাম ফিমেল আছে আৰু টেলটো বহুত ধুনীয়া ইয়াৰ ডাবল লুপ এইটো হাইব্ৰিড মলি ন চাব মই জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ কি ধুনীয়া তাৰ টেলটো ডাবল লুপ আছে হয় আৰু ম্যাক্সিমাম ইয়াতে ব্ৰিডিং সাইজৰে আছে মই যিমানখিনি দেখা পাইছোঁ লাৰ্জ সাইজৰ আছে এডাল দেখিছেনে কি ধুনীয়া এটা ছেটআপ ঠিক তাৰ ওপৰতে আমি আগবাঢ়িছোঁ এটা আৰু সুন্দৰ ছেটআপ দেখা পাইছোঁ ইয়াতে বহুতকেইটা চিকলিট ভেৰাইটিৰ লগতে মনো এঞ্জেল এটা বহুত ধুনীয়া মাছ দেখা পাইছোঁ তাৰ বিষয়ে কওকচোন এইটো কেনেধৰণে প্ৰতিপালন কৰিব লাগে মনো এঞ্জেলটো এটা চিকলিট ভেৰাইটিতে পৰে কিন্তু তাৰ কাৰণে কি মনো এঞ্জেলৰ অলপ মেৰাইন ছেটআপ অলপ মানে নিমখীয়া পানী লাগে অলপ সল্ট ৱাটাৰ হ'লে বহুত ভাল সিহঁতৰ কাৰণে এক্সেছ সল্ট নালাগে কিন্তু বহুত ফাষ্ট চুইম কৰে আৰু অলপ এগ্ৰেছিভ যিকোনো এগ্ৰেছিভ ইন নেচাৰ মানে ইহঁতবিলাক আৰু লগতে চিকলিট ভেৰাইটিও আছে কি আছে ইয়াতে পাউডাৰ ব্লু আছে তাৰপিছত বানানা চিকলিট আছে বানানা আৰু পাউডাৰ ব্লু চিকলিট আছে ন ব্লু আৰ্টাছ আছে আমি চিকলিটৰ লগত মনো এঞ্জেল ৰাখিব পাৰোঁ মানে আপোনাৰ এজেল ৰাখিব পাৰি আৰু মনো এঞ্জেলক কি হাইডিং স্পেচ লাগে নেকি হাইডিং স্পেচ লাগে সিহঁতৰ হাইডিংৰ নিচিনা আৰু মনো এঞ্জেল মানে আপুনি বেলেগ কি ফিছৰ লগত ৰাখিলে ভাল বুলি ক'ব আৰগাছৰ লগত ৰাখিব পাৰি ন আৰগাছো আপোনাৰ ওচৰত এভেইলেবল আছে আমি দেখাবলৈ নেক্সট সক্ষম হ'ম তাৰ কাষতে আছে আমি আগবাঢ়িছোঁ এতিয়া নেক্সট টেংকলৈ পাইছে তাৰ কাষতে আৰগাছ আছে আৰু লগত কি আছে এইটো চিকলেট হয় জেব্ৰা চিকলেট ন বহুত ধুনীয়া মাছ এইটো বহুত দিন পিছত আহিছে আৰগাছকো সল্ট ৱাটাৰ দৰকাৰ নেকি বাৰু অলপ সল্ট ৱাটাৰ অলপ লাগে ন
আমি সিহঁতৰ ফিল্টাৰেশ্যন আৰু টেম্পাৰেচাৰ মেইনটেইন মই যিমান দূৰ জানো আৰ্গাছটো হাৰ্ড নেচাৰৰ নহয় ইমান সফ্টটো ইমান সফ্টটো নহয় ন তাক মানে ফিল্টাৰেশ্যন আৰু হিটাৰ দুটা লাগে মানে টেম্পাৰেচাৰ আৰু গুড কোৱালিটি ফিল্টাৰ মেইনটেইন কৰাটো আৰ্গাছৰ কাৰণে দৰকাৰী আৰ্গাছ তাৰপিছতে আমাৰ মনো এঞ্জেলৰ কাৰণে ভাল ফিল্টাৰেশ্যন চিষ্টেম লাগে সেইকাৰণে আপোনালোকে কেনিষ্টাৰ ফিল্টাৰ বা টপ ফিল্টাৰ ইউজ কৰিব যাতে মাছৰ হেল্থটো ভাল থাকে আৰু আপোনাৰ টেংকটো ধুনীয়াকৈ ক্লিন হৈ থাকে কালাৰো মেইনটেইন হ'ব লগতে ঠিক তাৰ ওপৰলৈ আগবাঢ়িছোঁ এটা এঞ্জেলৰ ছেটআপ আছে ইয়াত কি টাইপৰ এঞ্জেল আছে ইয়াত গোল্ডেন এঞ্জেল আছে এইটো গোল্ডেন এঞ্জেল সৰু সাইজৰ হয় আৰু ইয়াত ব্ল্যাক মাৰ্বেল এঞ্জেল আছে এইটো মাৰ্বেল এঞ্জেল আছে এইটো ব্ল্যাক গোস্ট ব্ল্যাক গোস্ট ৰঙা থাকে এইটো ব্ল্যাক গোস্ট মাৰ্বেল এইটো যেটো ব্ল্যাক লগত ব্ল্যাক অনলি কোলা ব্ল্যাকত যোনটো আছে ন হোৱাইট এণ্ড ব্ল্যাক জি ব্ল্যাক আছে হয় বুজি পাইছো আৰু এইটো কি হয় এটা আনকমন কালাৰ দেখিছো এইটো তাৰ লগতে আহিছে কিবা মিক্স ব্ৰিড হয় মিক্স ব্ৰিড ন গোস্ট এঞ্জেল বুলি বৰ ধুনীয়া 3 to 4 ইঞ্চিৰো আছে 5 ইঞ্চি প্লাসো আছে কাবাক যদি এঞ্জেল লাগে আহিব পাৰিব দেখিবলৈ বৰ ধুনীয়া লাগিছে এই টেংকটো ঠিক তাৰ কাষতে আৰু এটা এঞ্জেলৰ সেটআপ আছে আমি তাৰ ফালে আগবাঢ়ি আহিছো ইয়াতে কি টাইপৰ এঞ্জেল আছে ক'বচোন এইটো আছে ভেলটেল মাৰ্বেল এঞ্জেল ভেলটেল প্লেটিনিয়াম হয় ব্ৰিডিং সাইজৰ এভেইলেবল আছে ব্ৰিডিং সাইজ আৰু সৰুবিলাক ব্লু এঞ্জেল বুলি কয় কিন্তু কালাৰটো কালিয়া হোৱাৰ কাৰণে আহা নাই ব্লুইশ কালাৰ নতুনকৈ আহি পাইছে এইখিনিও এক্লিমেশন প্ৰসেছতে আছে চাওকচোন মই এবাৰ ভিডিঅ দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক কি ধুনীয়া লাগিছে আৰু বিশেষকৈ এঞ্জেল বিলাক প্লেন্টেশন টেংকত থলে আৰু ধুনীয়া লাগে চাবৰ কাৰণে টেংকতটো বহুত ধুনীয়া লাগে ইহঁতৰ হয় আৰু এঞ্জেলৰ কাৰণে ফিট দিলে ভাল হয় মানে কালাৰ মেইনটেইন হৈ থাকে এঞ্জেলৰ কাৰণে টেট্ৰাবেটটো সবতকৈ ভাল টেট্ৰাবেট মানে স্মল পেলেটছ ইউজ কৰিব লাগে যোনটো সিহঁতে ইজিলি কনজিউম কৰিব পাৰে ন আৰু এঞ্জেলৰ লেটাৰ কম কৰে তাৰ কাৰণে সিহঁতক মানে পাৱাৰ ফিল্টাৰ দিব নালাগে স্পঞ্জ ফিল্টাৰ এটা ভাল কথা আমি গম পালো এঞ্জেলে লেটাৰা কম কৰে আৰু পাৱাৰ ফিল্টাৰৰ ফ'ৰ্চত এঞ্জেলৰ কাৰণে অকণমান অসুবিধা হয় সেইকাৰণে আমি স্পঞ্জ ফিল্টাৰ ইউজ কৰিলে এঞ্জেল টেংকৰ বাবে বেছি ভাল ঠিক তাৰ কাষতে আমি আগবাঢ়ি যাম এতিয়া টেংকলৈ ইয়াত আমি দেখিবলৈ পাইছোঁ কিছুমান সিলভাৰ শাৰ্ক আছে আৰু লগতে কৈ আছে ন প্লেটিনাম কৈ এইকেইটা মিল্কি কৈ মিক্স বুলি কয় কৈ কাৰ্ভ আছে ভেলটেলো আছে লং ফিনৰ আমি সিলভাৰ শাৰ্কটো বহুত পিচফুল মাছ আৰু খুব ধুনীয়া চব মাছৰ লগত ৰাখে ইয়াত হেৰিয়াৰ লগত মনোৰঞ্জনৰ লগতো ৰাখিব পাৰি আৰ্গাছৰ লগতো ৰাখিব হয় আৰু কিমানমান ডাঙৰ হয় এনে এই নিয়াবত 8 ইঞ্চ মান হৈ যায় 8 ইঞ্চ প্লাছ হৈ যায় ন আৰু আমি এটা জানো যে য'ত সিলভাৰ শাৰ্ক থাকে তাৰ ওপৰত কভাৰ দি ৰাখিব লাগে নহ'লে বৰ জাম্প কৰে এনেকুৱা মাছে কৈ কাৰ্ভ আৰু সিলভাৰ শাৰ্কৰ একে নেচাৰ পাৱাৰ ফিল্টাৰ থাকিলে হি জাম্প কৰে হয় সেইটো কাৰণে আমি ওপৰত কভাৰ কৰি ৰাখিব লাগে ঠিক তাৰ তলতে আগবাঢ়িছোঁ অন্য এটা টেংকলৈ ইয়াত কি আছে এইটো কেলিকো গোল্ড বুলি কয় কেলিকো গোল্ড বা কেলিকো সোবাংকিও কয় কেলিকো সোবাংকি বা কেলিকো গোল্ড ন এইটো এটা আনকমন ওলোৱা থাকে হয় মানে আইটো বাহিৰ ফালে আছে চাবচোন আপোনালোকে নটিচ কৰিব ওলোৱা নিচিনা ধুনীয়া লাগিছে এইটো গ'ল্ডফিছ ভেৰাইটিতে পৰিব চাগে গ'ল্ডফিছ ভেৰাইটি হয় এনেকুৱা ধৰণৰ আনকমন কালাৰৰ গ'ল্ডফিছো আপোনালোকে নিজৰ ওচৰত নি ৰাখিবগৈ পাৰে আপোনাৰ ষ্টকৰ লগতে হবিৰো এটা ধুনীয়া কালেকশ্যন ইয়াত আহিলে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বিশেষকৈ গ'ল্ডফিছৰ বহুতকেইটা ভেৰাইটি বৰ্তমান শৌখিন একুৰিয়ামত এভেইলেবল আছে প্ৰায় 4-5টা ভেৰাইটিৰ লগতে চাইজো এভেইলেবল আছে ঠিক তাৰ তলতে আগবাঢ়ি মাখনদাৰ ওচৰত বহুত ধুনীয়া OHM কিছুমান আছে চাওকচোন এইটো ৰেড OHM বেটা ফিছ কি ধুনীয়া তাৰ কাষতে এইটো এটা আছে চাওক গল্ডেনৰ বেটা ফিছৰ বিষয়ে মাখনদা ক'বচোন কিয় আমি ছেপাৰেটকৈ ৰাখিব লাগে বেটা ফিছক বেটাটো জানে চবে জানে যে ছেপাৰেট নহ'লে একেলগত দুটা থাকিলে বা কিছুমান থাকিলে চব কাজিয়া কৰে দুটা মেল হ'লে এইটোৱে সেইটো ফিন নিপ কৰিব পাৰে বা বেলেগ মাছৰে সিহঁতক ফিন নিপ কৰে এইটো কি কালাৰৰ হয় বেটাটো বৰ ধুনীয়া লাগিছে চাবলৈ গোল্ডেন এণ্ড হোৱাইট ন এইটো OHM হয় ঠিক তাৰ কাষতে এইটো আছে ৰেড এইটো অলপ ইনএক্টিভ হৈ আছে এইটো OHM ইয়াৰ কাষতে আৰু এটা আছে চাওক মই জুম কৰি দেখাইছোঁ খুব ধুনীয়া চাওকচোন কি ধুনীয়া লাগিছে তাৰ ভিউটো চাওক একবাৰ আৰু অকণমান আগবাঢ়ি গৈছোঁ আৰু এটা আছে এফালে তিনিটা এইখিনিতে দেখা পোৱা গৈছে এইটো এটা চাওক এইটো কি হয় পিকক ব্লু এণ্ড ৰেড OHM ন গোটেইকেইটা OHM পিয়'ৰ হোৱাইট চাওক এটা আনকমন
খুব আনকমন পাবলৈ নাই, ৰেয়াৰ ভেৰাইটি, পিয়'ৰ হোৱাইটত আছে চাওক OSM, কি ধুনীয়া লাগিছে। তাৰ কাষতে এটা ৰেড আছে আৰু ভেৰাইটিছ আছে এইবিলাক। মই অকণমান জুম কৰি দেখুৱাব বিচাৰিছোঁ এই দুটাক। চাওকচোন কি ধুনীয়া লাগিছে ভিউটো, একবাৰ চাওক সকলোৱে। আৰু বিশেষকৈ ফাইটাৰৰ ফিমেল আপোনাৰ ওচৰত আছে নেকি? বেটাৰ ফিমেল থাকে মোৰ তাত, এতিয়া বেছি দুটা মানে। হয় হয়, বৰ্তমান খুব কম আছে। মেল কিন্তু বহুতখিনি ৰাখিছে তেওঁ, ঠিক তাৰ তলতে আৰু ৰাখিছে। বহুতখিনি ফাইটাৰ কালেকশ্যন আছে, লোকেল আছে। লোকেলখিনি দেখাবলৈ আগবাঢ়ি গৈছোঁ। দেখিবলৈ পাইছে ইয়াৰ লোকেল ভেৰাইটি। চাওক লোকেলৰো কি ধুনীয়া ধুনীয়া কালাৰ আহিছে। ফিন চাওক, মই উঠাই দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ ঘপককৈ ইয়াত দেখা পোৱা নাযায়। চাওকচোন আপোনালোকে কি ধুনীয়া কালাৰ আহিছে। কিছু অন্য এটা ডাঙৰ মনষ্টাৰ টেংকৰ ভেৰাইটি ফালে। ইয়াত বিভিন্ন ধৰণৰ মাছ থৈছে তেওঁ। চাওঁচোন আহক, এইটো প্ৰথমে এইটো কি আমাৰ সন্মুখত আছে যে এইটো ব্লু কালাৰ, থাইছিল ন, চিকলেট ভেৰাইটি। এইটো ভাল চাইজত আছে, প্ৰায় 6 ইঞ্চি মান অভাৰ চাইজ। পেৰট পিচ দেখিছোঁ, বৰ ধুনীয়া কালাৰত পেৰট আছে ইয়াতে, জম্বো চাইজ পেৰট, কিংকং পেৰট। এইটো নৰ্মেল পেৰটেই আচলতে, কিংকংটো ইয়াতকৈও হেৰি থাকে। তাৰ কাষতে আমাৰ এয়া আছে চিলভাৰ ডলাৰ, আৰু লগত এয়া জাইন গুৰামী পোৱালি ন। জাইন গুৰামীটো বহুত ডাঙৰ হয়, নেচাৰ 3 ফিট মান হৈ যায় ন, বেছি ভাল হয়। লগত কৰি থৈছে। আচলতে একেলগে এইখিনি থোৱা নহয়, খালি দেখাবৰ কাৰণে একেলগে ৰাখিছে। আমি পেৰট বা চিকলিট ভেৰাইটিৰ লগত কৈ ফিছ ৰাখিব নালাগে, আমি জাষ্ট দেখাবৰ কাৰণে এটা টেংকতে আমি দেখাবৰ কাৰণে আনিছোঁ। ইয়াতে এইটো কি আছে? এটা চিব্ৰাম আছে ন, এইটো এটা জাইণ্ট চাইজৰ চিব্ৰাম এভেইলেবল আছে। এইটো 6 ইঞ্চি প্লাছ ন। এইটো কি চিব্ৰাম? ব্লেক কালাৰ, ব্লেক স্পটেড ন। আৰু ডলাৰ আছে চাওক, ইম্পৰ্টেড ডলাৰো আছে কেইটামান। চাওক দেখিছেনে কিমান সুন্দৰ। বহুতখিনি আমাৰ ফুড আইটেম আছে। ফুড আইটেম কি কি, কেনেকুৱা, কিহৰ ফুড আইটেম আছে ক'ব? ফুড আইটেম মোটামুটি চব আছে। ফিছৰ ফুড বা মেডিচিন গোটেইখিনি আছে, আপোনালোকে চাই ল'ব। ফুডবিলাকো পায়, ডগৰ ফুডো এভেইলেবল আছে ইয়াতে। ছাপ্লিমেণ্টবিলাকো পায়। মই এবাৰ দোকানৰ ফুল ভিউটো আপোনালোকক দেখাই দি আছোঁ। আৰু লগতে বাৰ্ড কেজো ৰাখিছে। বাৰ্ডৰ যোনটো কালেকশ্যন ছেকশ্যন আছিলে, আমি আগতে এদিন কভাৰ কৰিছোঁ। বাৰ্ড কেজ লাগিলেও আপোনালোকে ইয়াত আহিব পাৰিব। পেডিগ্ৰী ৰাখিছে, ইয়াত দেখা পাইছে। পেডিগ্ৰী আছে, ৰয়েল কেনেনো ৰাখিছে, হয়। তাৰপিছত ফ'কাছৰ আছে, ৰেঞ্চৰ আছে, হিমালয়ান আছে। মোটামুটি ৰেঞ্জবিলাক যিবিলাক মানে লাগতিয়াল সেই বস্তুখিনি গোটেই আছে, হয়। আৰু এইফালে দেখা পাইছে ড্ৰাই আইটেম, ফিল্টাৰ, পাম্প, এইবিলাকো আপোনালোকে বহুতখিনি এভেইলেবল আছে। আৰু তেজপুৰ টাউনৰ ঠিক মাজমজিয়াতে এই দোকানখন অৱস্থিত। আমাক বিশ্বজিৎ দাই বহুতখিনি বস্তু দেখালে আৰু বহুত ইনফৰমেশ্যন দিলে। লগতে বিশ্বজিৎ দাৰ ল'ৰা আছে ইয়াত, তন্ময়। একুৱা হবিৰ ফালৰ পৰা তন্ময়লৈও মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে। আপোনালোকে আহিছে, এইটো ভাল লাগিলে। হয়, নেক্সট টাইমৰ পৰা আৰু যাতে চবেই ছাবস্ক্ৰাইব কৰে আপোনাৰ চেনেলক, সেইটো আশা থাকিলে আৰু। হয়, মই যিমান পাৰোঁ এনেকুৱা মাছৰ লগত ৰিলেটেড ভাল ভাল কথা এইটো চেনেলৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰিম। আৰু সকলোৱে যাতে এই ভিডিঅ'টো চাই উপকৃত হ'ব, মোৰ ফালৰ পৰাও আশা থাকিলে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ মাখন দা, ধন্যবাদ তন্ময়।